নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাট। আজি আপোনালোকক প্ৰায় নৱেম্বৰ মাহত মুকলি হোৱা 2023 2680টা আপোনালোকৰ পদ লৈ আনিছোঁ। এই পদখিনিৰ কাৰণে মই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াৰ পদখিনিৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকৰ অৰ্হতা বিচাৰিছে 10, 12 BA পাছ যিসকলে কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। দৰমহা দিয়া হ'ব 21,000 পৰা আপোনালোকৰ 52,000 টকা পৰ্যন্ত। প্ৰথম ভেকেঞ্চিখিনি আহিছে ITBP কনষ্টেবল GD ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ 248টা আছে কনষ্টেবল জেনেৰেল ডিউটি গ্ৰুপ চি। নন গ্ৰেজুৱেট নন মিনিষ্টেৰিয়েল ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ দেখিব পাৰিছে এজ লিমিট দিয়া আছে 18 পৰা 23 বছৰ, কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। SC SCৰ বাবে আপোনালোকৰ 5 বছৰ পাব, OBCৰ বাবে আপোনালোকৰ 3 বছৰ পাব। বাকী আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যিসকলে 10 পাছ কৰি থৈছে তেওঁলোকে আবেদন কৰিব পাৰিব। যিসকলে মানে মেট্ৰিক পাছ কৰি থৈছে তেওঁলোকে এই পদখিনিৰ বাবে আবেদন কৰিব পাৰিব। এইটো আপোনালোকে এটা বৃহৎ সুযোগ বুলি ক'ব পাৰে। আপোনালোকৰ এটা বৃহৎ আপোনালোকৰ সুযোগ, এইটো আপোনালোকে আবেদন কৰিব পাৰিব। 10 পাছ যিসকল কৰিছে তেওঁলোকে এই পদখিনি আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ বাবে 100 টকা ফিজ পে'মেণ্ট কৰিব লাগিব, EWS বাবে 100, OBCৰ বাবে 100, বাকীসকলে SC SC ফিমেলৰ কাৰণে ফ্ৰী হয়। অফক'ৰ্ছ তেওঁলোকে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। চিলেকশ্যন প্ৰচেছ ITBP কনষ্টেবল GD ষ্টেজ 1 ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ডকুমেণ্টছ ভেৰিফিকেশ্যন, মেডিকেল এক্সামিনেশ্যন হ'ব। আপোনালোকৰ ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লাই 13 নৱেম্বৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। ক্লজিং ডেট অফ অনলাইন এপ্লাই 28 নৱেম্বৰ 2023 আপোনালোকৰ এপ্লাই কৰা লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব। ITBP কনষ্টেবল GD ৰিক্ৰুটমেণ্ট এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে ITBP, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ পিছৰ ভেকেঞ্চি লৈ আহিছোঁ। পাছৰ ভেকেঞ্চি আহিছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 30/11/2023। আপোনালোকে নৱেম্বৰ মাহৰ 30 তাৰিখলৈকে আবেদন কৰিব পাৰিব। কেটেগৰীজ ভেকেঞ্চিখিনি দিয়া আছে ইউআৰ কেটেগৰী 199 ভেকেঞ্চি আছে, UWS বাবে 49, OBC NCL বাবে 140, SC বাবে 75, ST বাবে 33 আপোনালোকৰ ভেকেঞ্চি আছে। এই ভেকেঞ্চিখিনি আপোনালোকে দেখিব পাৰিছে। ইয়াত আপোনালোকক দৰমহা দিয়া হ'ব 40,000 পৰা 1,40,000 টকা পৰ্যন্ত আপোনালোকে পে'মেণ্ট পাব। এজ লিমিট দিয়া আছে 27 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। PW বাবে 10 বছৰ, OBC বাবে 3 বছৰ, SC 5 বছৰ, ST 5 বছৰ আপোনালোকে এই ৰিলেক্সেশ্যনসমূহ পাই যাব এই পদখিনিৰ বাবে আবেদন কৰিবলৈ। আপোনালোকে দেখিব পাৰিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যিসকলে বেচেলৰ ডিগ্ৰী কৰি থৈছে, কিন্তু আপোনালোকে ছায়েন্স হ'ব লাগিব। BSc যদি আপোনালোকে কৰিছে তেতিয়া আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে এয়াৰপৰ্ট অথৰিটি ইণ্ডিয়া, তাতো আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ SC SCয়ে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। আদাৰ্ছে 1000 ফিজ পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টত আপোনালোকে অনলাইন যোগে পে'মেণ্ট কৰিব লাগিব। আপোনালোকে পদখিনি আবেদন কৰিবলৈ সেইখিনি আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু আবেদন কৰিবলৈ যিটো এয়াৰপৰ্ট অথৰিটি অনলাইন AII অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন ভিডিঅ' পাই থাকিব। আজিলৈ নতুন ভিডিঅ'ত লগ পাম।